বন্ধুসকল, বহাগৰ বতৰত মোৰ ফালৰ পৰা দুটি কবিতা আগবঢ়াইছোঁ। এটা কবিতাৰ শিৰোনাম বসন্ত। তুমি অহাৰ আগলি বতৰা পাই নাঙত গছৰ ঢালে ঢালে নতুন সপোনে বগাই ফুৰিছে। সৰাপাতবোৰ ইতিমধ্যে মাটিৰ লগত বিলীন হৈ গৈছে। বাখৰুৱা বৰষুণজাক পাইহে পুলিবোৰ ঠন ধৰি উঠিছে। তুমি অহাৰ আগলি বতৰা পাই চিনাকি চৰাই দুটিয়েও সংগীতৰ আখৰা আৰম্ভ কৰিছে। প্ৰিয় মোৰ বাসন্তী, তোমাৰ সেউজীয়াৰ কোমৰ পৰশ নাপালেতো মোৰ কলমৰ আগেৰে বৈ নাহে হৃদয়ৰ বুৱতী নৈ। এতিয়া মাথো তোমাৰ অপেক্ষাত ৰৈ আছোঁ, হালধীয়া সপোনবোৰ ভগা ঢালতি ওলোমাই। দ্বিতীয় মোৰ কবিতাৰ শিৰোনাম বহাগৰ গীত। লাহি হাঙুলি পৰশ নোপোৱা ফুলাম গামোচাৰ ফুলবোৰে আজিকালি হৃদয়ৰ চাহিদা বঢ়াইছে। তাঁতশালৰ গামোচাৰ ফুলৰ পৰা এদিন কেঁচা গোন্ধবোৰ ওলাইছিল। সেই গোন্ধৰ সোৱাদ পাই কোনোৱে বসন্তৰ গীত বহাগতে জুৰিছিল। এতিয়া ডালপাত নোহোৱাকৈ বাৰীৰ চুকৰ গছবোৰ জীয়াই আছে। ইয়াত বাৰু কুলিয়ে আকৌ বিনন্দীয়া সংগীত জোৰাবগৈনে? ধন্যবাদ।